তো গাইজ এইটো নিউজ হয়তো আপোনালোকে শুনিছে যে এই ল'ৰাজনে গাৰ্লছ হোষ্টেলৰ সন্মুখত আহি সদায় সদায় ছোৱালীবিলাকক অশ্লীল ইংগিত দিয়ে আৰু জোকায়, যাৰ বাবে ছোৱালীবিলাকে মিলি আৰু ৰাইজে মিলি এই ল'ৰাটোক উত্তম মাধ্যম দিয়ে, তাৰ লগতে আঁঠু কৰায়। এতিয়া মেইন কথাটো হৈছে ল'ৰাই ছোৱালীক জোকাবই আৰু এখন তাল সদায় অকলে নবজে। এই ল'ৰাজন যদি সদায় গাৰ্লছ হোষ্টেলৰ সন্মুখত আহি অশ্লীল ইংগিত দিছে, তাৰমানে হোষ্টেলৰ কোনোবা ছোৱালীয়ে এই ল'ৰাটোকো চান্স দিছে, নহ'লে সি ইমান সাহস কেনেকৈ পায়? ছোৱালীয়েও চল দিব লাগিব, তেতিয়াহে জোকাব পাৰে। এখন তাল কেতিয়াও অকলে নবজে। হয়তো গাৰ্লছ হোষ্টেলৰ কোনোবা ছোৱালীয়ে ইয়াৰ লগত কিবা সম্পৰ্ক আছে, নাই যদিও কিবা চান্স দিছে বা তাৰ লগত চেনি খাইছে, যাৰ বাবে সি সদায় আহি পিনে এনেকুৱা কৰিছে। ভুল অকল ল'ৰাটোৱে নহয়, ভুল গাৰ্লছ হোষ্টেলৰ কোনোবা ছোৱালীও হ'ব পাৰে। তো কিবা শাস্তি দিব লগা হ'লে অলপ চাই চিতি দিব লাগে। বাকীনো মই কি ক'ম, ই যোনটো ভুল কৰিছে ইয়াকতো পিটন দিবই লাগে, তাৰ লগতে এখন বিচাৰো হ'ব লাগে। ধন্যবাদ। জয় অসম।